আপুনি যি কাম কৰিম বুলি ভাবি আছে সেই কামটি আৰম্ভ কৰিছেনে নাই আৰু এতিয়ালৈকে যদি আৰম্ভ কৰা নাই কেতিয়া কৰিব নে কিবা সমস্যাৰ বাবে কামটো আৰম্ভ কৰিব পৰা নাই তাৰ উত্তৰবোৰ আপুনি নিজে প্ৰস্তুত কৰক দেখিব ইয়াৰ সমাধান সূত্ৰ আপোনাৰ ওপৰতেই পাব দ্বিতীয় প্ৰশ্ন আপোনাৰ বাবে ভয়ংকৰ কথা কোনটো আপোনাৰ অসফলতা নে সফল হ'বলৈ চেষ্টা নকৰাটো এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে সফল হ'বলৈ চেষ্টা নকৰাটো বহু মানুহ আছে যে ব্যৰ্থতাৰ ভয়ত কোনো কাম আৰম্ভ নকৰে কিন্তু মনত ৰাখিবলগীয়া কথাটো এই যে বিফলতা হৈছে সফলতাৰ প্ৰথম খোজ পৃথিৱীৰ সকলোজন সফল ব্যক্তিয়ে নিজৰ জীৱনৰ প্ৰথম অৱস্থাত বিফলতা পাইছে আৰু সেই প্ৰথম বিফলতাখিনিকেই মূলধন হিচাপে আগবাঢ়ি গৈ তেওঁলোকে সফলতাৰ শিৰত উপনীত হ'ব পাৰিছিল তৃতীয় প্ৰশ্ন যিটো কাম কৰিবলৈ ওলাইছে তাৰ সমস্ত তথ্য আপুনি যোগাৰ কৰিলেনে কৰিব খোজা কামৰ ওপৰত আপোনাৰ অভিজ্ঞতা আছেনে নাই নিজে নিজক সোধক আৰু যদি নাই সেই বিষয়বস্তু আগতে আয়ত্ত কৰিহে কামত আগবাঢ়ি যাওক নিশ্চয় উপনীত হ'ব পাৰিব চতুৰ্থ প্ৰশ্ন আপুনি কিয় সফলতা আশা কৰে কোনো কামত সফলতা অৰ্জন কৰিবলৈ আপোনাৰ কি অৰ্হতা আছে এয়া আগতে নিশ্চিত কৰক নিশ্চয় সফল হ'ব পাৰিব বন্ধুসকল ভিডিঅ'টি ভাল লাগিলে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে মৰমৰ আশীৰ্বাদ দিব নিশ্চয় আপোনালোকৰ আশীৰ্বাদত মই আগুৱাই যাব পাৰিম ধন্যবাদ